এটা পেকেজ থাকে মরে গেছে স্যার একজন মাত্র ব্যথা আছে নিজের বোন সাইকেল কিনবো কইছে নিজে মরে গেছে মাছ মারিয়া মারিয়া তাকে লাগে পালন করেছেন এখন মাছ না বেসাই না মাছ দিয়ে মারিয়া মারিয়া আমার লাগে বই করে পৰিয়ালৰ তৰফৰ পৰা মোৰ আপোনাৰ ওচৰত অনুৰোধ বেটাটো গ'লে কেটি আছে ক্লাছ 9ত পঢ়ি আছে যদি ডিপাৰ্টমেণ্টে কিবা এটা ব্যৱস্থা কৰি কিবা এটা তেখেতৰ ঘৰত কোন আছে আৰু কোনেও নাই এই ছোৱালী এটা একজনী ছোৱালী এইটো ডাঙৰজনী ছোৱালী বিয়া হৈছিল এইজন ছোৱালীজনী আছে ছোৱালীজনী আৰু মাক আৰু ল'ৰাটো নাই আপনি ডিপাৰ্টমেণ্টে অফিচৰ আমাৰ ডিপাৰ্টমেণ্টৰ এবাৰ যোগাযোগ কৰিব আপোনালোকে লিখিত এখন দিব It's not about all compensation লাগিব সেইটো কিন্তু সেইটো সাফিচিয়েণ্ট নহয় এটা পৰিবাৰ কেনেকৈ চলিব লাগে মানে হাজবেণ্ড যোৱাৰ পিছত বা তাতে ল'ৰা এটা গ'ল বিয়া হ'ল যোৱাকালি জাষ্ট এইটো একচুৱেলি লেবছৰ কাৰণে হ'ল ডেফিনেটলি এইটোতো লেবছ বুলি ক'ব লাগিব ডিপাৰ্টমেণ্টেল লেবছ এইটো মানে ডিপাৰ্টমেণ্টৰ কিছুমান গাফিলতিৰ কাৰণে যদি পাব্লিকে চাফাৰ কৰে কম্পেনচেশ্যনটো এই 4 লাখ 5 লাখ দি নহয় এইটো বহুত এটা পেকেজ থাকে তাতে এমপ্লয়মেণ্টও থাকিব পাৰে এক্সপ্ল'ৰ কৰক মেক্সিমাম পচিবিলিটি আপোনালোকে কি দিব পাৰে ডিপাৰ্টমেণ্টে কি দিব পাৰে এডমিনিষ্ট্ৰেশ্যনে কেনেকৈ সহায় কৰিব পাৰে মেক্সিমাম পচিবিলিটি এক্সপ্ল'ৰ কৰক মানে এইটো সময়ত আমি তেওঁলোকক তাৎক্ষণিক হেল্পটো দিব পাৰিম আমি আছোঁ ৰাইজ আছোঁ ইয়াত তাৎক্ষণিক ঘটনাটো হৈ গ'ল এতিয়া উপায়টো নাই মানৱীয়তাৰ খাতিৰতো আমি এইটো ক'ব পাৰোঁ ন যে আমি কিবা এটা দিছোঁ নাই নাই ঠিক আছে কিন্তু মানে এজন মানুহৰ মূল্য 4 লাখ টকা কিটা নহয় চবেই জানো কিন্তু তাৎক্ষণিক যিটো আমি হেল্প কৰিব পাৰোঁ অফিচিয়েলি আমি সেইটো হেল্প কৰিছোঁ আৰু আপুনি কোৱাটো আমি এক্সপ্ল'ৰ কৰিম যদি যিমান পাৰোঁ আমি হেল্প কৰিম আমি অলৰেডি এজনক কথা দিছোঁ তেওঁলোকৰ এজন ল'ৰাক আমি সোমোৱাই দিম বুলি কৈছোঁ ছোৱালী ক্ষেত্ৰত অলপ অসুবিধা হয় আমাৰ লাইনৰ কথা থাকে আপুনি গম পায় লাইনত ছোৱালী নাযায় সেইকাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত ছোৱালীৰ কাৰণে অলপ মানে ৰেষ্ট্ৰিকশ্যন এটা থাকি যায় সেইকাৰণে আমি সুধিছোঁ ল'ৰা আপুনি হায়াৰ অথৰিটিছত আমি কথা পাতিম তথাপি আমিও কথা পাতিম মই চিফ ছাৰক জনাম আজি হ'ব আমি চাম बाजै कारेन्ट डिपार्टमेन्टनिफ्राय माने गावसिनि मामानिफ्राय 4 लाख टाका करि होदों आरोखि रुल बायदि এতিয়া সোমাই যাব বুলি फैसाया एकाउन्टआव नोंनि एकाउन्टआव फैसिगोन सोरनि एकाउन्टखौ होआमोन बिसिना दा दसे उनावनो आपल'ड होबानो हाबसिगोन आरोखि 1 घन्टानि उनावनो हाबगोन जाहैबाय
বেটা দিতে লাগিছি নিজে এইকাৰণে আপোনাৰ কোনোবা ল'ৰা ছোৱালী আছে নেকি যিটো আমি ছোৱালী আছে যে ইংলিছ মিডিয়ামত পঢ়ে খামোৱা মানুহ কোনো নাই যদি পাৰে তেওঁকে সবজি বেপার করি খাই আছিল আমি সুবিধাটো লাগিবই আপোনালোকে দিবই লাগিব ছাৰ এইটো আমি মানি লোৱাটো উচিত হ'ব তেওঁকে দিয়ক কিবা এটা আপুনি হেৰি অফিচত এপাক আহিব তেওঁ অফিচত সোমাম দে চব সুস্থ হৈ আমি ডিপাৰ্টমেণ্টৰ পৰা লাগিবই আপোনালোকে এবাৰ আহিব হ'ব ঠিক আছে ছাৰ এইটো চিৰিয়াছ ল'ব লাগিব পিছত আৰু একদিন দুদিন পিছত আৰু কিবা হ'লে পাহৰি গ'লে নহ'ব আপুনি থিয় হৈ লওক প্লিজ অলপমান চাই দিয়ক ছাৰ বহুত টকাটো বহুত বেছি কিন্তু যিমান পাৰোঁ আমি সহায় কৰিম তো আমাৰ ফালৰ পৰা সেইটোৱে আশ্বাস থাকিল আপোনাৰ হ'ব হয় মই কিবা এটা ব্যৱস্থা কৰিম সেইটো আমি অলৰেডি ওপৰত কথা পাতিছোঁ বুজি পাইছেনে এই হেৰি আপুনি বুজাই দিয়কচোন এই কথাখিনি फिसालाया जेब्ला मोजां जाना फैगोन अब्ला माबा मोनसे खामानियाव माबानो थाखाय सोनो थाखाय थांनो थिनदों কাৰেণ্ট ডিপাৰ্টমেণ্টক আপুনি এতিয়া চাকৰি কৰাৰ পিছতে এতিয়া অলপ পিছত 4 লাখ টকা সোমাই যাব সেইটো কৈ দে 4 লাখ টকাৰ ইয়াৰ 4 লাখ টকা হাবগন হা কাৰ একাউণ্টত সোমাব আপোনাৰ একাউণ্টত দিছে না তাতে 4 লাখ টকা সোমাই যাব নংনি ফোন হাবছিলা আৰু এই